আৰু এজন নিজৰ লাইফ পাৰ্টনাৰ বা সোলমেট বুলি কোৱা যায় তেওঁৰ লগত গৈ অপেনলি আছা ফূৰ্তি কৰিছা হাতত হাত ধৰিছা কেফেত গৈছা ফুৰিব গৈছা বজাৰ কৰিব গৈছা তেওঁৰ চইচ মতে কিবা এটা কাপোৰ কিনিছা সেইটো এটা বেলেগ আমেজ কিন্তু সেই বস্তুটো মোৰ লাইফত কমপ্লিটলি জিৰ' আৰু সেইটো কাৰণে কেতিয়াবা বহুত বেছি লোনলি হৈ যাওঁ ডেট নট ফৰ দ্য ফিজিকেল নিডছ কোনোবা পাৰ্টনাৰ এজন লাগে সেইটো নহয় সেইটো পিছত আহে প্ৰথমতে আহে তোমাৰ কথা শ্বেয়াৰিং কৰা এডভাইচ লোৱা তেওঁক কিবা এটা এডভাইচ দিয়া তুমি কিবা এটা এডভাইচ লোৱা তাৰপিছত আহে সৰু বস্তুবিলাক তোমাক এইটো পিন্ধোতে ভাল লাগিছে তোমাক সেইটো পিন্ধোতে বেয়া লাগিছে ঘূৰিবলৈ গ'লোঁ ক'ৰবাত কিবা এটা কফি একাপেই খালোঁ বা ড্ৰাইভতে গ'লোঁ তাৰ পিছতহে মানুহৰ সেইটো কমফৰ্টেবলনেছ এটা আহে তাৰপিছত তোমাৰ ফিজিকেল নেচাৰৰ কথা সেইটো তোমাৰ এটা এজ এ হিউমেন বিং হৈ পেলাই এইটো নিজে আহি যায় কিন্তু সেই চেপ্টাৰটোৱে সেই সেইখন কিতাপেই মোৰ লাইফত নাই মানে এতিয়ালৈকে সেই কিতাপখনৰ কাৰণে এনেকুৱা হৈ যায় কেতিয়াবা যে মোৰ ট্ৰাষ্ট ইছ্যু আছে বহুত বেছি যে এই মানুহজনে ক'লে কাৰণ বহুত লাইফত ঠগন খাইছোঁ ন আৰু মই মানুহজনী ইম'চনেল হয় মই যাক বিশ্বাস কৰোঁ মই ভাবোঁ যে এই ৰিলেশ্যনশ্বিপটোত মই 100% দিম কিন্তু অপজিট মানুহজনৰ পৰা মই 100% এক্সপেক্ট নকৰোঁ খালি মই যিখিনি সময়ত মই ভাবোঁ যে এইখিনি সময় মোৰ কথাখিনি এটলিষ্ট শুনক তেনেকৈ বহুতবাৰ ধৰা মানে এনেকুৱা হৈছে যে মই এক্সপেক্ট কৰা মতে মই নাপাওঁ মানে চ' সেইকাৰণে বস্তুটো মোৰ ট্ৰাষ্ট ইছ্যু হৈ গ'ল মই কাৰোবাক মোৰ লাইফত আনিবৰ কাৰণে মোৰ ভয় লাগে